হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই কৰি আছোঁ মানে ধনৰ বাৰ্থডে, মানে এই ড্ৰাগছ শ্বৰ্ট মুভিখনত যে মেইন ভিলেইনটো হামিদ, তাৰ বাৰ্থডে। আৰু তাৰ গাৰ্লফ্ৰেণ্ড বৰ্তমান বেংগলোৰত আছে। গাৰ্লফ্ৰেণ্ডে মোক ফোন কৰি কৈছে এতিয়া তাক বাৰ্থডে ছাৰপ্ৰাইজ দিবৰ কাৰণে। তো গতিকে যিহেতু গাৰ্লফ্ৰেণ্ড নাই, গাৰ্লফ্ৰেণ্ডৰ জেগাত মানে মই তাইৰ কাম মই কৰিব লাগে। চাই থাকক কি কৰি আছোঁ। আহি আছে সি ৰুমত, মোৰ পেটৰ বিষ উঠা বুলি কৈছোঁ। চাই থাকক। ভিডিঅ'টো শেষক লাগি চাব। জুবিন দাকো লগ পাইছোঁ, জুবিন দাৰ লগত কি কি হ'ল চাই থাকক। কি জমনিয়ে। Happy birthday. Thank you. Ayo masih? Yalah, gimana bedanya? So berusikar plan? Oh, Iko. Allah komedi, Allah Akla sila person. Yalah, gimana bedanya kalah? Thank you. Biar dulu. Thank you. Tapi যাই যে সবকে আনকি টেবুল খানো নাই, গতিকে চিলিণ্ডাৰৰ তাতে কেকটো দি দিছোঁ। কি হ'ল তাতে হয় ইমান এনেকে কেনেকে পাকো আছিল নাজানো। পাকবা আহি ৰেডি দোকানত থাকলে গোটাই একেলগে দিলোঁ হয়। অকে দোকানত বেচাৰ কেনাত থাকলি বাট দোকানৰ মানুহ, গতিকে একবাৰ স্মুথলি মাছো ফাৰ্ষ্ট। Thank you. পাকো নাই। Happy birthday to you. Thank you. Happy birthday to you. Happy birthday dear Dhanmani. Happy birthday Thank you. to you. Thank you. Rusika specially. Moi শাস্তি দিওঁ। Thank you Muno. Ato. মালিকে উঠি আনি কি থপ। Ya, Allah sedikit aja. Kau. Kau di mana? Gak mau bahas. Kami itu dah. যিহেতু আজি ইয়াৰ বাৰ্থডে, গতিকে মানে অলপ কিবা কিবি বস্তু লৈছোঁ, মানে অলপমান খানা খোৱা আৰু ৰাস্তাৰ কাষত মানে যিখিনি মানুহ থাকে অলপ যাই লগনে থাকে আৰু তো এইখিনি লৈছোঁ। বিস্কুট চিস্কুট আৰু কিবা কিবি ল'ব আছে, লৈ গোটেইখিনি মিলি দি আছোঁ। চাই থাকক। यार खुल ये खुली है वर्तमान এইখিনি আছিল, এইখিনিক বৰ্তমান দিলোঁ আৰু চাওঁ। বল লেটছ গো।
সকলোকে খানাখিনি বিলাই দি আহি আমি দুটা ভিক্ষাৰী এতিয়া খানা খাম বাৰ্গাৰ কিঙত আহিছোঁ লাচিত নগৰত যিহেতু মই ভেজিটেৰিয়ান গতিকে ভেজে খাম খাম ন কিবা আৰু অৰ্ডাৰ দিব গৈছে লাইন পাতি তাতে এই লৈ আহ হলকান লৈ আহ ভোক লাগছি খাব লাগে দে খাব লাগে নাম চাম নাজনো দক এলাখান ইহে এনচি আর খানা খাই ঘৰত আহি থাকাতে ৰাস্তাত জুবিন দা আৰু বৰ্ণালী বাকো লগ পালোঁ জুবিন দাই জমনি কৰি আছিল ময়ো ফটো এটা উঠলোঁ দক দে আৰু মানে কি জানে কিছুমানে ধৰক বান সাহাৰ্য দিয়ে দুখীয়া মানুহক খানা খুৱাই দুখীয়া মানুহক সহায় কৰে আৰু চ' তেওঁলোকে ভিডিঅ' কৰে ফটো তোলে তেওঁৰ লগত ডাইৰেক্ট মুখ দেখাকে তো তেওঁলোকৰো নিজৰ আত্মসন্মান বুলি বস্তু এটা আছে তো সেইখিনিত তেওঁলোকৰ লাজ পাব পাৰে তেওঁলোকৰ বেয়া লাগিব পাৰে তো গতিকে সেইবিলাক নকৰিলে ভাল আছে একচুৱেলি তো আমি ভিডিঅ' কৰিছোঁ কিন্তু যিমানখিনি পাৰি আৰু মানে মুখ দেখাব ইচ্ছা কৰা নাই মুখ নেদেখাকৈ যি কৰিছোঁ কৰক যি কৰে কৰক আৰু কিন্তু অলপ মানে মুখ চুখ দেখা পালে তেওঁলোকৰো অলপ বেয়া লাগে সেইকাৰণে পাৰিলে নকৰিব আৰু